হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালেই। আজি আপোনালোকলৈ বহুত দিনৰ মূৰত এটি ব্লগ লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু আগৰ ভিডিঅ'ত আপোনালোকক আমাৰ বাৰীখন দেখুৱাইছিলোঁ। আজি দেখুৱাবলৈ লৈছোঁ আমাৰ বাৰীত শাক পাচলি চিঙাৰ এটি সৰু ভিডিঅ'। আজি যিহেতু দেওবাৰ আৰু মিষ্টাৰে ৰাতিপুৱাই বাৰীত সোমালে পাচলি ছিঙিবলৈ। মই ভাবিলোঁ এটা ভিডিঅ'কে আৰম্ভ কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু মৰম দিব। আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক দেখুৱাবলৈ লৈছোঁ দৌলজীয়ে মোৰ লগত পতা অকণমান কথোপকথন। আৰু দৌলজীৰ ভিডিঅ'টো আগতে চাই লওঁ, তাৰপিছত আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। দেহা মম্মীক মাতি দিয়া, পাপুক মাতি দিয়া, মম্মীক মাতা, আইতাক মাতা। তোমাৰ নামটো কি? এয়া চাওক, মিষ্টাৰে ৰাতিপুৱাই পাচলি বাৰীত সোমালেগৈ আৰু আজি ঘৰৰ পাচলিৰে এসাঁজ ভালদৰে জুতি লগাই খাম বুলি ভাবিছে। সেয়েহে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু আগতে আপোনালোকৰ আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ কি পাচলিৰ খেতি কৰিছে। এতিয়া পাচলিবোৰ যিহেতু অলপ ডাঙৰ হৈছে, সেয়েহে অলপমান ছিঙি দিছে। যিহেতু বেছি দিনলৈ থৈ দিলে বেয়া হৈ যাব, সেয়েহে আপোনালোককো দেখুৱাইছোঁ। এয়া চাওক, এয়া ভাতকেৰেলা ছিঙি আছে। ভাতকেৰেলা ওলাইছেনে? ওলাইছে বোলে। এতিয়া অলপ কিনকিনকৈ বৰষুণ দি আছে, সেয়েহে দৌলজীয়ে মই ছাতি এটা লৈ দেউতাকে পাচলি চিঙা চাই আছোঁ। আৰু এয়া দাংবটি, ভেন্দি আৰু ভাতকেৰেলা। এয়া চাওক দাংবটিৰ গছবোৰ, দাংবটিবোৰ কেনেকৈ ওলমি আছে। দাংবটিবোৰ খুব সোনকালে ডাঙৰ হৈ যায়, সেয়েহে খুব কম দিনতে ছিঙিবলগীয়া হয়। আৰু ভেন্দিখিনিও ডাঙৰ হৈছে বাৰু। আপোনালোকক আগতে সৰু সৰু গছ হৈ থাকোঁতে দেখুৱাইছিলোঁ। এতিয়া অলপ ডাঙৰ হৈছে পাচলিবোৰ। আৰু আজি পাচলি চিঙাৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওক, ভেন্দি গছবোৰ ডাঙৰ হৈ গ'ল। আৰু কি ছিঙি আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব শেষলৈকে। ভাতকেৰেলা বহুতখিনি ওলাইছে। দেখাই দিয়া। আৰু হাঁহি চাওক এইফালে দেই, ভাতকেৰেলা বহুত পালে। আৰু আনিবলৈ কৈছে ধুনু। ভাতকেৰেলাৰ পিছত এইবাৰ দাংবটি ছিঙিছে দেই। ক'ত যাম? আৰু আপোনালোকক আগতে তিয়ঁহৰ গুটি দিয়া দেখুৱাইছিলোঁ যে সৰু সৰু গছ। এয়া চাওক, তিয়ঁহৰ ফুল ফুলিবলৈ আৰম্ভ কৰিছে। এয়া তিয়ঁহ লাগিব আৰু মানে ইয়াৰ পিছত আকৌ তিয়ঁহ দেখুৱাব পাৰিম। এইফালেও এজোপা ভাতকেৰেলা আছিলে আৰু এতিয়া সেইজোপাৰ পৰা ছিঙিছে। এইজোপাত বহুত বেছি নাই বাৰু, ইফালৰ জোপাত বেছি লাগিছে। তথাপিও এইজোপাটো আছে আৰু কমকৈ। আৰু ইবাৰ যে কোমোৰা কৰি দেখুৱাইছিলোঁ হাতেৰে, চুই মনত আছেনে আপোনালোকৰ? এইটো চাওক, সেইটো কোমোৰা লাগি আছে আৰু দুটা ইতিমধ্যে ছিঙা হৈ গ'ল। এইফালে ইয়াতে জলকীয়া ছিঙিবলৈ গৈছে দেই। যিহেতু জলকীয়াৰ গছজোপা অলপ আঁতৰত আছে, আমি নাযাওঁ দেই, জোখৰ ঘৰত নাযাওঁ মানে। আৰু আগৰ ভিডিঅ'ত জলকীয়াৰ গছজোপা দেখুৱাইছিলে, খুব জলকীয়া। এতিয়া তেওঁ সেয়া জলকীয়াকৈ ছিঙি আছে। গোটেইখিনি ছিঙি হৈ যোৱাৰ পিছত আপোনালোকক গোটেইখিনি একেলগতে দেখুৱাই দিম। এয়া চাওক, আজি ছিঙা গোটেইখিনি পাচলি। এয়া হ'ল ভোট জলকীয়া, এইফালে ইয়াত টেঙা দুটা ছিঙিছে, যিহেতু আগৰ পৰা কেইটামান আছিলেই। এয়া ভেন্দি, দাংবটি আৰু ভাতকেৰেলা, আজি এইখিনিকে ছিঙিলে। আৰু ৰঙালাও কেইটামান গছৰ পৰা ছিঙি থোৱা আছে, আপোনালোকক দেখুৱাইছিলোঁ যে আগৰ ভিডিঅ'ত। সেইকেইটা মানে ছিঙোতে ভিডিঅ' কৰা নহ'লে, এতিয়া আপোনালোকক দেখুৱাই দিম বাৰু কিমানকেইটা ছিঙা আছে। এয়া এতিয়া ছিঙি আনিছে ৰাতিপুৱা। আৰু এয়া হ'ল ৰঙালাও। এয়া চাওক, পকা পকা ৰঙালাও। যেতিয়া পাচলিৰ দিনত অলপ মানে দিগদাৰ হ'ব, পাচলিৰ সমস্যা হ'ব, তেতিয়া আমি এয়া ৰঙালাও খাই থাকিম দেই ভালকৈ। এয়া পকা পকা ৰঙালাও। আৰু ৰঙালাও এনেও মোৰ বহুত প্ৰিয়। ৰঙালাও হ'লে মোক দাইল মানে আৰু বেলেগ বস্তু একোৱেই নালাগে, সুদা ভাত আৰু ৰঙালাও ভাজি খাই দিব পাৰিম ধুনীয়াকৈ। আৰু আমাৰ দৌলজীয়েও ভাল পায় দেই ৰঙালাও খাই। এইটো আমাৰ গছৰ প্ৰথম কোমোৰা। আৰু কোমোৰাটো ছিঙোতে ভিডিঅ' কৰিবলৈ নহ'ল, যিহেতু বৰষুণৰ বতৰ, পটককৈ ছিঙি অনা হ'ল। আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, এইটো প্ৰথম কোমোৰা আছিল। ৰাতিপুৱা পাচলি চিঙাৰ পিছত ভাত পানী খাই আজৰি হয় আৰু এতিয়া আবেলি হ'ল। আৰু এতিয়া মিষ্টাৰে আম পাৰিবলৈ গৈছে, তাকে আপোনালোকক দেখুৱাইছোঁ। এইজোপা চাওক আমাৰ আম গছ, আৰু মিষ্টাৰে উঠি আম পাৰি আছে।
কঁঠালো আছে, কঁঠালখিনি আপোনালোকক দেখুৱাম বাৰু যদি পাৰোঁ। এয়া এজোপা কঁঠাল গছ, কঁঠালো দুই-এটা পকিছে আৰু কেতিয়াবা নিজেই পৰিছে। এয়া চাওক কঁঠাল তলতেই লাগিছে হাতেৰে চুব পৰাতে। বহুতকেইটা কঁঠাল লাগিছে, আগতেও লাগে। কঁঠালতকৈ কিন্তু কঁঠাল গুটি খাই বহুত মজা লাগে। এতিয়া আৰু কঁঠালৰ দিনত কঁঠাল গুটি দাইলত ডেইলি দিব লাগিব। সঁচাই লাগিব নেকি? আৰু আম কঁঠালৰ তলতে এয়া মাটি কঁঠাল আছে। মাটি কঁঠালৰ কথা যে কৈছিলোঁ, এয়া চাওক এয়া কলি পেলাইছে আৰু দুটা ওচৰে ওচৰে আছে আৰু বাহিৰতো 2-3টামান আছে। ফাইনেলি আম পৰা হৈ গ'ল আৰু এইখিনি চাওক আমবোৰ মানে তলত ওপৰৰ পৰা পৰি আছে, সেইবাবে অকণমান ফাটি গৈছে। আৰু কঁঠালো 2-3টামান পাৰিলে সেইখিনি দেখুৱাম ৰ'ব। এয়া আম, এইটো এপেক আৰু এচৰীয়া এইখিনি আম পালে। আপোনালোকক আম লাগে যদি আহিব দেই, আমাৰ ঘৰতে দি পঠিয়াম আৰু খামো ভালকৈ পকা পকা আম। এয়া আমাৰ নিগনি মাইনাই আম সামৰিছে, দেখিছে নাই? বেগৰ পৰা উলিয়াই চৰিয়াত থৈছে, চাব দেই। থৈ দিছে, সামৰিব জানিছে আৰু দেই বস্তু। মোৰ মানে চিন্তা নাই আৰু, ইমান কাম কৰে ছোৱালীজনী আমাৰ। ডাঙৰ হ'লে কৰিলে নকৰে ঠিক নাই, এতিয়া সৰুতে কিন্তু বহুত কাম কৰে। চাওক আমবোৰ এটা এটাকৈ উলিয়াই চৰিয়াত থৈছে। আৰু এইকেইটা কঁঠালকেইটা অকণমান পকিছে। কঁঠাল 3-4টামান পকিলে, এই 2টা দেখাইছোঁ আৰু 2টা আছে বেলেগত। এয়া পকা কঁঠাল চাওক। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। আজিলৈ তেতিয়াহ'লে লৈছোঁ বিদায়। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আপোনালোকৰ লগত আমাৰ বাৰীখন শ্বেয়াৰ কৰিলোঁ, বাৰীৰ শাক পাচলি ফল মূল সকলোখিনি দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু দেই। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে আগলৈ মৰম দি থাকিব। তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়। বাই বাই।